এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। মোৰো ভাল বাৰু। ইয়াতে ইমানেই বেছি গৰম পৰিছে ন, যোৱাকালি অলপ বৰষুণ দিলে, কিন্তু গৰমটো এতিয়াও কমা নাই বাৰু। যিয়ে নহওক, মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত মই ৰেচিপি এটা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ৰেচিপিটো কেনেকুৱা লাগে আপোনালোক শেষলৈকে চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি থৈ যাব। আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া ব'লক মই কেনেকৈ বনাইছোঁ আপোনালোকক ৰেচিপিটো দেখাওঁ। আজি মই মাছৰুম বনাম বুলি ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আৰু মই মাছৰুমৰ অলপ ভাজি বনাম আৰু অলপ গ্ৰেভি বনাম। আৰু ভাজিৰ কাৰণে এয়া সৰু সৰুকৈ অলপ কুটি লৈছোঁ মাছৰুমখিনি, আৰু লগতে অলপমান মটৰ আৰু আলু লৈ লৈছোঁ। এইখিনি ভালদৰে ধুই ল'লোঁ গোটেইখিনি, আৰু লগতে এইখিনিও অলপমান কাটি ল'লোঁ গ্ৰেভিৰ কাৰণে। ইয়াতো ডাঙৰ চাইজৰ আলু এটা এনেদৰে কাটি দিছোঁ, আৰু লগতে বিলাহী এটাও দি দিছোঁ। বিলাহী দিলে গ্ৰেভিখিনি খাব সোৱাদ হ'ব। আৰু কেৰাহী এখন পাতি দি পেলাই ইয়াত জিৰা, পাঁচফোৰণ এনেকৈ দি পেলাই গোটা নহৰু আৰু জলকীয়া এটা দি এইখিনি ভালকৈ ফ্ৰাই কৰি লোৱাত, আৰু অলপ পিঁয়াজ দিলোঁ ইয়াতে। প্ৰথমতে ভাজিখিনি বনাই ল'ম। গোটেইখিনি বহাই দিলোঁ, মটৰ, আলু, মাছৰুম, আৰু ঢাকোনখন লগাই অলপ সময় সিজিব দিব লাগিব। তাৰপিছত আকৌ এবাৰ লৰাই দিলোঁ। জুইটো একদম মিডিয়াম কৰি ৰাখিছোঁ, আৰু অলপ নিমখ হালধি দিছোঁ ইয়াতে মছলা ব্যৱহাৰ নকৰোঁ। ভাজিত মছলা দিলে ভাল নালাগে। অলপমান চাট মছলা দিছোঁ, বেলেগ আৰু একো দিয়া নাই। আৰু এবাৰ লৰাই দিছোঁ ভালদৰে। অলপ সময় ঢাকোন লগাই পেলাই আৰু অলপ সিজিব দিলোঁ। 10 মিনিটমান পিছত আমাৰ মাছৰুমখিনি হৈয়ে গৈছে। মই প্লেট এখনত উলিয়াই ল'লোঁ। আৰু সেইখিনি ৰৈ যোৱা তেলতে মই এতিয়া গ্ৰেভিখিনিও বনাই ল'ম। অলপ পিঁয়াজ দি পেলাই এইখিনিও ভাজি ল'লোঁ ভালদৰে। আৰু আদা, নহৰু, জলকীয়া এনেকৈ অলপমান থেথেলিয়াই লৈছিলোঁ, আৰু বিলাহীখিনিও দি দিলোঁ এনেকৈ। অলপ নিমখ ছটিয়াই দিলোঁ, হালধি দি পেলাই আৰু এবাৰ লৰাই দিলোঁ। অলপমান ইয়াতে জলকীয়া গুড়ি দি দিছোঁ। ইয়াতো বিশেষ তেনেকৈ মছলা ব্যৱহাৰ নকৰোঁ। আৰু কাটি ৰখা আলুখিনিও দি দিছোঁ ইয়াতে। আলুখিনি অলপ সময় সিজিব দিওঁ, পানী অলপ দি পেলাই ঢাকোন লগাই অলপ সময় সিজিব দিম। অলপ সময় সিজাৰ পিছত এয়া মাছৰুমখিনি দি দিছোঁ, দি পেলাই ভালদৰে লৰাই লৈছোঁ। আৰু এবাৰ জুইটো একদম মিডিয়াম কৰি ৰাখিব লাগিব। আৰু এইখিনিও এতিয়া ঢাকোন লগাই পেলাই 10 মিনিটমান সিজিব দিওঁ। আৰু অলপমান পানী দি দিছোঁ ইয়াতে, যাতে ভালদৰে সিজি উঠে। ঢাকোন খুলি পেলাই চালোঁ, আলুখিনি প্ৰায় সিজিয়ে গৈছে। আৰু মাছৰুম বনাবলৈ বেছি সময়ো নালাগে, খাবও বেছি ধুনীয়া আৰু বনাবও সহজ। আৰু অলপ পানী দি দিছোঁ। মই গ্ৰেভি খাই বিৰাট ভাল পাওঁ মাছৰুমৰ। আৰু 2টা কেঁচা জলকীয়া দি দিছোঁ, ভাল লাগে কেঁচা জলকীয়াৰ গোন্ধটো। শেষত অলপমান গৰম মছলা দি দিছোঁ। বেলেগ মছলা দিয়াই নাই, আপোনালোকে দেখিছে।
এয়া আমাৰ মাছৰুমৰ গ্ৰেভিখন ৰেডি হৈ গ'ল। দেখিবলৈ কেনেকুৱা হৈছে জনাবচোন কমেণ্ট কৰি, আৰু যদি ভাল পালে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব। নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।